Good morning, guys. इधर उठिलो हमें जाम नॉर्थ या साउथ घूमने के लिए ना साउथ घूमने के लिए जा रहा हूँ पिछले जा आधे नेक्स्ट ब्लॉग तो की होबो की ने सब दुखाई आছো আৰু উঠিলৈ বলে আমি মানে পেকিং তো কৰিলো তাৰ পিছত দুখাই আছো আপোনালোকে লাইট থাকিবা স্কিপ নকৰিবা কাটি নিদিবা বাস পুৰা ফ্লাই দিবা A few moments later. Guys, এতিয়া ফ্ৰেছ হৈ ললো এতিয়া কেব বুকিং কৰিছো আহিব কেব এতিয়া গৈ আছো তললৈ গৈ আছো তাৰপিছত কোন জেগাত যাম দেখাই আছো আপোনালোকক চাই থাকিব গাইছ মানে কেবৰ কাৰণে ৰখি আছো কেব আহিব তাৰপিছত যাম কোন জেগাত যাম পুৰা আপোনালোকক চব দেখাই থাকিম চাই ধুনীয়া কি আমাৰ আহি পাই গ'ল নাই মানে এডোখৰ জেগাডোখৰ ভালকৈ নাজানো কৈছে যে এডোখৰ কি অজয় দেৱগন সিংগাম চিনেমাখনত মানে सिंगम का ये वीडियो बनाया था ना इसमें हाँ वही है सिंगम सिनेमा खनत देखाइছিলে যে এইটোৱে গাইস মানে ভিতৰত মোবাইল এলাউড নাই বুলি কৈছে মোবাইল ভিতৰত কেমেৰা কৰিব নোৱাৰিলো আৰু ভিতৰত বহুত ভাল ভাল বস্তু আছে চাবলগীয়া বস্তু আছে কিন্তু দেখাব নোৱাৰে লোকান মানুহ তাত মানে ভিতৰত সোমাবলৈ দিয়ান ভাল আছিল বগা মানুহ কোলা হৈ যাব লাগিব এনেকুৱা লাগিছে যে আৰু য'তে পানী ফটো খিচিলে ভিডিঅ' কৰিবলৈ গ'লে আমাৰ অসমত হওক বা বেংগলত হওক য'তে বহুত আচ্ছা পানীটো কিনি খাব নালাগে হোটেলৰ ফালৰ পৰা য'তে গ'লেও পানী মানে হোটেলত খালেও পানী কিনি খাব লাগে আৰু কাকাও কোনটো ষ্টেটত তাৰপিছত আমি ক'ত যাম খাবলৈ বল হেতুটো যাম বল আৰু এটা আছে নহয় খোৱাৰ পিছত আৰু ভাল ভাল জেগাডোখৰ আপোনালোকে খাই লাগিছে মানে ভোক আৰু টোপনি লগত ভাগৰ তামাম বেছিকৈ ভোক লাগিছে ভাতটো খাই লওঁ আৰু গৰম বহুত গৰম তাৰপিছত আকৌ আৰু ভাল ভাল জেগালৈ যাম আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম খালি ইয়াত মানে ভিডিঅ' কৰিবলৈ নিদিলে এটা এলাউড নাই বুলি কৈছে প্ৰথম এতিয়া আমি কি কৰিব খাব লাগিব এতিয়ালৈ খোৱা নাই ৰাতিপুৱাৰ পৰাই কিবা এটা খাই লৈ গৈ পেটত কিবা এটা থাকিলে মানে ঘূৰিবলৈ এনাৰ্জি পোৱা যায় না নেক্সট পাৰ্টটো হ'ব দিয়ক চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব গাইছ আমি এতিয়া হোটেলত সোমাই খানাটো খাই লওঁ খানা অৰ্ডাৰ দিছোঁ চিকেন বিৰিয়ানী খাই পিনে কোন জেগাত যাম ৰাতিপুৱাৰ পৰা খোৱাই নাই এতিয়া বঢ়িয়াকৈ কাম কৰিছোঁ ৰাতিপুৱাৰ পৰা খোৱাই নাই আজি পুৰা মিঠা আজি বঢ়িয়াকৈ খাব A few moments later. হৈ গ'ল চবৰে মাছৰ ভাত অৰ্ডাৰ দিছোঁ আৰু এজনে এইটো হেৰি খাব বোলে কিবা খাব চবেই মছলি কাই দে দিয়া वो एक अंडा खाएगा वो नहीं दिया अरे मैं মাজত হিন্দী অসমীয়া কৰি একো নাই বা চলি যাব হিন্দী বাকীৰ লগত থাকি দেই হিন্দী আহি গৈছে আমি এতিয়া মন্দিৰলৈ গৈ আছোঁ ভিতৰলৈ যাম বুলি ভাবিছিলোঁ ভিতৰলৈ যোৱা নহ'ল বাহিৰৰ পৰাই দেখাইছোঁ আপোনালোকক চাওক এতিয়া যাম আকৌ বেলেগ এডোখৰ জেগাত তাত গৈ কি কৰোঁ দুখন চাই থাকিব গাইছ মানে এইডোখৰ জেগাতে এইটো সলমান খান ৱান্টেড চিনেমাখনৰ শ্বুটিং হৈছিলে এইডোখৰ জেগাতে আজি ৰিয়েলকৈ দেখিবলৈ পালোঁ চাওক ইমান ধুনীয়া জেগা অঁ নিজকে সলমান খান নিচিনা লাগিছে যে সপোনতো ভবা নাছিলে এনেকুৱা জেগালৈ আহি মেলি বহুত ধুনীয়া জেগা कितना अच्छा जगह है यार अच्छा जगह नहीं तुम लोग तो ये उसमें देखा था ना मूवी में देखा आज तो रियल देख रहे हैं ना
হেৰি কৰিছিলে যে আকৌ ন এইফালৰ পৰা যে গুণ্ডাখিনি আহে যে এইফালৰ পৰা গুণ্ডাখিনি আহে যে এইফালৰ পৰা এনেকৈ আহে যে এইফালৰ পৰা যে ওলাই যে हाँ हाँ उधर से आते हाँ चलो चलो हाँ चलो यार हाँ ऐसा आता है ना অঁ এনেকৈ আহে যে অঁ আৰু ছোৱালীজনী ইয়াত ৰখি যায় যে हाँ वो लड़की पूरा हाँ মানে আৰু ধুনীয়া ধুনীয়া জেগালৈ যাম আৰু ধুনীয়া ধুনীয়া দেখাবলৈ চেষ্টা কৰিম এতিয়া এডোখৰৰ পৰা ওলাবলৈ মানে লৈছোঁ বাকী আপোনালোকে চাই থাকিব দেখাই আছোঁ আৰু কোন জেগাত যাওঁ মানে আজি গোটেই দিনটোৰ কাৰণে আহিছোঁ গোটেই দিনটো কৰিম আজি মানে এতিয়াতো 4টা-5টা বাজিলে ন গোটেই 8টা-9টালৈকে থাকিম আজি পুৰা গোৱা পুৰা ঘূৰিম আজি এনেকুৱা এডোখৰ জেগা ৰিয়েল লাইফত দেখিম বুলি ভবা নাছিলোঁ যে মুভিতে দেখা হৈছিলে এতিয়াতো ডাইৰেক্ট দেখিলোঁ বহুত ভাল লাগিছে মনটো ঠিক আছে এতিয়া এবাৰ ওলাওঁ বাকী বেলেগ জেগালৈ গৈ আছোঁ বাকীখিনি দেখাই আছোঁ আৰু এডোখৰ জেগালৈ আহিছোঁ ডিস্কো হ'ব इधर ही जेटी है सामने पाउलो ट्राउस किधर ইয়াত উঠিম গৈ সেয়াও দেখাম আপোনালোক চাব ৰ'দটো বহুত চাহকৈ দি আছে এইফালেদি যাম ঠাইখনৰ উঠিমগৈ আজি ৰাতি ডিস্কো ডান্স হ'ব তাকে আমি আপোনালোকক দেখাম চাব ইমান মানে চাবলগীয়া জেগা ইমান ধুনীয়া জেগা এনেকুৱা এখনত লৈ যাব তাৰপিছত এইটো চাওক এইটো ডাঙৰটো আছে না তালৈ যাব তালৈ যাম ন मनोरंजन पाइছো ইয়াত
পূৰা ডান্স কৰিলোঁ ডান্স কৰাৰ পিছত এতিয়া হৈ গ'ল আহি গ'ল এতিয়া ৰুমলৈ যাওঁ ৰুমলৈ গৈ আৰু কাইলৈ আমাৰ ট্ৰেইন আছে কাইলৈ যামগৈ আমি গোৱাই গাইজ বহুত এনজয় কৰিলোঁ বহুত মজা লাগিলে এতিয়া ৰুমলৈ গৈ আছোঁ बहुत एंजॉय किया है ना बहुत मस्त लगा है ना पैसा गया है तो ना हाँ फिर भी ऐसा नहीं है कि क्या पैसा चला गया हम लोग एंजॉय नहीं एंजॉय तो बराबर किया 100 से 99% किया लेकिन बहुत मजा आया। मिस्टेक से छोड़ दिया बस पता नहीं वो किधर से चला गया जिंदगी में कभी भी नहीं किया था देखो फर्स्ट टाइम ऐसा समुद्र में नहा लिया वो मतलब बचपन से ख्वाहिश था आऊँगा वो भी हो गया लेकिन डांस किया पूरा पार्टी आप वीडियो में सब कुछ देखा A to Z स्किप नहीं करना पूरा देखना वीडियो और भाई को थोड़ा सपोर्ट कर देना এতিয়া গাড়ী ৰখি আছে গাড়ী ওচৰলৈ যাওঁ তাৰপিছত ৰুম যাম মোৰ ভিডিঅ'টো ইমানেই আছিলে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোক